অসমৰ ৰাইজক কি কওঁ? নমস্কাৰ, আসসালামু আলাইকুম। আজি 2025 চনৰ 31 ডিচেম্বৰ অন্তিম দিন বছৰটোৰ। কালিৰ পৰা 2026 চনৰ 1 তাৰিখ নতুন বছৰ আৰম্ভ হ'ব। মই হৰমানীয় সামগ্ৰী সমষ্টিৰ বুটা ৰাইজক মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে অসমবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মাননীয় ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মাননীয় অসমৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে অনাগত দিনত নতুন বছৰত আমি অসমৰ শান্তি সম্প্ৰীতি বিচাৰিছো। অনাগত দিনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত যাতে অসমখন আৰু আগবাঢ়ি যায়, অসমৰ যাতে আৰু উন্নতি হয়, আমি সেইটো বিচাৰিছো। ধন্যবাদ। জয় আই অসম।